Hi guys, welcome to my channel Game and App Information. কি খবৰ আপোনালোকৰ? আজি মই আপোনালোকক দেখুৱাম যে কেনেকৈ আপোনালোকে মিছত অৰ্ডাৰ দিব। তাৰ কাৰণে আপোনালোকে প্ৰথমতে মিছটো খুলি ল'ব, মিছটো অপেন কৰি ল'ব। মিছটো অপেন কৰি লোৱাৰ পিছত আপুনি যিটো বস্তু অৰ্ডাৰ দিব খোজে সেইটো বস্তু আপোনালোকে ক্লিক কৰি ল'ব। ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত যে আছে বাই নাওত ক্লিক কৰি আপোনালোকে আকৌ বাই নাওত ক্লিক। তাৰপিছত প্ৰথমতে আছে আপোনালোকে হাউচ নং বিল্ডিং নেম, ইয়াত লিখা আছে আপোনালোকে যদি হাউচ নম্বৰ বা বিল্ডিং নেম আছে তেতিয়াহ'লে ইয়াত দিব, যদি নাই আপোনালোকে ন' বুলি লিখি দিব। তাৰপিছত ইয়াত আছে ৰোড নেম, এৰিয়া, কলনী। আপোনালোকে ৰোড নেমটোৰ ৰোড যিটোৰ নাম হয় ৰাস্তাটোৰ আপোনালোকে লিখি দিব। মই লিখি দিম শুৱালকুছি বামুণ্ডি পথ। শুৱালকুছি বামুণ্ডি পথ বুলি লিখি দিলোঁ। তাৰপিছত আপোনালোকে ইয়াত পিন নম্বৰটো লিখি দিব। মই এতিয়া পিন নম্বৰটো লিখি দিলোঁ। ইয়াত তোমালোকে চিটি দিব। ছেকেণ্ড মই লিখি দিছোঁ। আপোনালোকৰ গাঁওখনৰ নামটো লিখি দিব। চিটিত মই লিখি দিছোঁ শ্ৰীহেতি, ষ্টেট আছাম। ইয়াত আপোনালোকে নেমটো লিখি দিব। মই লিখি দিছোঁ ইন্দ্ৰজিৎ শৰ্মা, নেমটো লিখি দিছোঁ। তাৰপিছত আপোনালোকে ইয়াতে কণ্টেক্ট নাম্বাৰটো লিখি দিব। কণ্টেক্ট নাম্বাৰটো লিখি আপোনালোকে ছেভ এণ্ড কণ্টিনিউ কৰি দিব। এতিয়া হৈ গ'ল, এইখিনি হৈ যোৱাৰ পিছত আপোনালোকে কণ্টিনিউত ক্লিক কৰিবা। কণ্টিনিউত ক্লিক কৰাৰ পিছত ইয়াত যে আছে প্লেচ অৰ্ডাৰত ক্লিক কৰিব নালাগে। তাৰপিছত আপোনালোকে অৰ্ডাৰটো যেতিয়া বস্তুটো আপোনালোকে কেনেকৈ কিনিব বিচাৰে, UPIত কিনিব বিচাৰেনে, ৱেলটত কিনিব বিচাৰেনে, ডেবিট ক্ৰেডিট কাৰ্ডত কিনিব নে, নেট বেংকিঙত কিনিবনে, নে কেছ অন ডেলিভাৰী। মই কেছ অন ডেলিভাৰী দি দিছোঁ। তাৰপিছত আপোনালোকে প্লেচ অৰ্ডাৰত ক্লিক কৰিব দিব। তেনেকৈ হৈ গ'ল। তাৰপিছত কণ্টিনিউ যে আছে কণ্টিনিউ কৰি দিব। কণ্টিনিউ পিছত প্লেচ অৰ্ডাৰ আছে, প্লেচ অৰ্ডাৰত ক্লিক কৰি দিব। অৰ্ডাৰ কনফাৰ্ম হৈ গ'ল। ইয়াত যে আছে কণ্টিনিউ শ্বপিঙত ক্লিক কৰিব। এতিয়া আপোনালোকৰ অৰ্ডাৰ দিয়া হৈ গ'ল। এইটো এতিয়া যিটো বস্তু ইয়াত যে লিখা আছে ডেলিভাৰ্ড বাই 19 মাৰ্চ 2024, 19 তাৰিখে আহিব মাৰ্চ মাহটোৰ। এতিয়া আপোনালোকে এনেকৈ চাব পাৰে। তো আজিৰ ভিডিঅ'টো যদি চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবৰ লগতে বেল আইকনটো দবাই দিব নাপাহৰিব। বাই।